নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক যিটো ট্ৰিক ক'বলৈ ওলাইছোঁ, এইটো ট্ৰিক আপুনি হয়তো শুনাৰ পিছত এই ট্ৰিকটো নিশ্চয়কৈ কৰিব, কাৰণ এইটো ট্ৰিক এটি খুবেই ইণ্টাৰেষ্টিং ট্ৰিক হয় বন্ধুসকল। আজি মই ক'বলৈ গৈছোঁ, আপোনালোকে যি মোবাইলত টাইপ কৰাতে আপোনালোকৰ হোৱাটছআপ হ'ব পাৰে, মেছেঞ্জাৰত হ'ব পাৰে বা মেছেজত হ'ব পাৰে, যিকোনো মোবাইলত যি ফেচবুকত কমেণ্ট যি দিয়ে, সেই কমেণ্ট দিওঁতে মানে যিকোনো লিখোঁতে টাইপ কৰোঁতে মোবাইলটোতে কীবোৰ্ডখন যি আহে, সেই কীবোৰ্ডখনত এনে এটা জেনেৰেলি সাধাৰণতে একো ফটো একো নাথাকে, কেৱল মোবাইলে যিটো দিয়ে সেইটোহে থাকে। কিন্তু আপোনাক মই আজি এটা এনেকুৱা ট্ৰিক ক'বলৈ ওলাইছোঁ, যিটো ট্ৰিক ব্যৱহাৰ কৰি আপোনালোকে আপোনাৰ মোবাইলত যি কীবোৰ্ড ইউজ কৰে, সেই কীবোৰ্ডখনত আপুনি আপোনাৰ পচন্দমতে ভাল লগা ফটো, ভাল লগা ইমেজ এখন ৰাখিব পাৰে। তো সেইটো কৰিলে খুবেই আপোনালোকৰ মনটো এক্সাইটেড হৈ পৰিব, মনটো খুবেই ভাল লাগিব যে আপুনি যি টাইপ কৰোঁতে আপোনাৰ ফটোখন সেই কীবোৰ্ডত থাকে। তো আজি এইটো ভিডিঅ' খুবেই ইণ্টাৰেষ্টিং এটা ভিডিঅ' হয়। আপোনালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে, তেতিয়াহ'লে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি লওক, এনেকুৱা নতুন ইণ্টাৰেষ্টিং টেকন'লজিকেল ভিডিঅ' পাবলৈ। তো বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াৰ বাবে আপোনাক মই মোৰ মোবাইলৰ ডাটা অ'পেন কৰি হোৱাটছআপত লৈ গৈছোঁ, আৰু হোৱাটছআপত মোৰ এতিয়া লগ আছে, লগটো খুলি লৈ কিনে দেখাই দিছোঁ। মই যিকোনো এজন মোৰ ফ্ৰেণ্ডক, ছাপ'জ আৰফানক মই এটা মেছেজ দিওঁতে যিখনেই কীবোৰ্ড দেখা পাইছে আপোনালোকে, এই কীবোৰ্ডখন সাধাৰণতে জেনেৰেলি মানে মোবাইলে যিটো কীবোৰ্ড দিছে সেই কীবোৰ্ডে আপুনি ইয়াত দেখিবলৈ পাইছে। এইখন কীবোৰ্ড একেবাৰে নৰ্মেল কীবোৰ্ড হয়, ইয়াত কোনো ধৰণৰ ডিজাইন বা ফেচিলিটি নাই। এতিয়া মই আপোনালোকক দেখাই দিছোঁ, আপুনি যদি তাত সেই কীবোৰ্ডখনত যদি ফটো এটা বা ইমেজ ধুনীয়া এখন লগাব বিচাৰে, তেতিয়াহ'লে আপুনি পোনপ্ৰথমতে গুগল প্লে' ষ্ট'ৰটো অ'পেন কৰি লওক। গুগল প্লে' ষ্ট'ৰটো অ'পেন কৰি লৈ কিনে তাত চাৰ্চ কৰি দিয়ক গুগল হিন্দী কীবোৰ্ড। গুগল হিন্দী কীবোৰ্ড বুলি চাৰ্চ কৰি দিয়ক, আৰু চাৰ্চ কৰি দিয়াৰ পিছত পোনপ্ৰথমতে এইটো যিটো এপ, এই এপটো আপুনি গুগল LLC বুলি লিখা আছে, এই LLCটো আপুনি ইনষ্টল কৰি লৈ অ'পেন কৰি লওক এই এপটো। তাৰপিছত আপুনি এই এপটোক যিমানখিনি পাৰ্মিশ্যন লাগে আপুনি পাৰ্মিশ্যনসমূহ দি দিয়ক। গেট ষ্টাৰ্টত আপুনি ক্লিক কৰি দিয়ক। তাৰপিছত 3 নম্বৰ যিটো অপশ্যন আছে কীবোৰ্ড, তাত আপুনি ক্লিক কৰি দিয়ক। তাৰপিছত ওপৰত যিটো আছে থিম, ইয়াত ক্লিক কৰি দিয়ক। দিয়াৰ পিছত আপুনি ইয়াত এই এপটোৱে কিছুমান থিম দেখাই দিব, এই থিমসমূহ আপুনি ইয়াত ব্যৱহাৰ কৰিব পাৰিব। অন্যথা আপুনি আপোনাৰ ফাইলত যাই কিনে আপোনাৰ ইচ্ছামতে যি ফটো ৰাখে সেইখন ফটো ইয়াত আপুনি ৰাখিব পাৰিব আপোনাৰ কীবোৰ্ডৰ ঠাইত। ছাপ'জ মই এইটো ফটো ৰাখিছোঁ মোৰ কীবোৰ্ডত, মানে টাইপিং কীবোৰ্ডত, আৰু ইয়াক ৰাখি কিনে মই ছেভ কৰি থৈ দিছোঁ। এতিয়া মই আপোনালোকক দেখাই দিম। আৰু এই কীবোৰ্ডখন আপুনি এনেকৈ উজ্জ্বলো কৰিব পাৰে, মানে আপোনাৰ ফটোটো বা কীবোৰ্ডৰ ফটোটোৰ লগত কীবোৰ্ডখন টাইপৰ আখৰকেইটাৰ লগত উজ্জ্বল কৰি ৰাখিব পাৰে। এনেকৈ আপুনি যিমান ধৰণে ব্ৰাইটনেছ বঢ়াই দিব পাৰে, কমাব পাৰে। তাৰপিছত মই আপোনাক লৈ গৈছোঁ মোৰ হোৱাটছআপটোলৈ। ইয়াত মই এতিয়া আপোনাক টাইপ কৰি দেখাই দিম। ছাপ'জ মই আপোনাক এতিয়া পুনৰ টাইপ কৰিছোঁ, আপোনালোকে দেখিবলৈ পাব মই যিখন ইমেজ ইয়াত ৰাখিছিলোঁ ছেটিংছত গৈ কিনে, সেইখন ইমেজে মোৰ কীবোৰ্ডত আপোনালোকে দেখাবলৈ পাইছে। এইখন কীবোৰ্ডে ইয়াত আছে। তো এইখিনি আপুনি জনাৰ পিছত আপুনি হয়তো এইটো ভিডিঅ' চাই নিশ্চয় ভাল লাগিল, আৰু যদি ভাল লাগিল ভিডিঅ'টো, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু চেনেলটো ঘণ্টি বটনটো দবাই দিব, যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি অতি সোনকালে পাই যায়।